শুন স্কুলত কিন্তু দুষ্টামি কৰি নাথাকিবি দেই পঢ়াত ভালদৰে মন দিবি এতিয়া যাগৈ যা শেৱালি ল'ৰা ছোৱালী হাল স্কুললৈ গ'ল নে সিহঁতক পঠালো তুমি অকমান পিছত জলপান লৈ আহিবা মই পথাৰলৈ যাওঁ হ'ব দিয়ক আপুনি যাই থাকক আহো দিয়া তুমি আহিলা গৈ আছো ৰবা হাতখন ধুই লওক তুমি কিবা খালা নাই নাই ৰ'ব ৰাতিতে পানী দি থৈ দিয়া পইতা ভাত কেইটামান আছিল তাকে যাই খাই ল'ম এইটো লোৱা আৰু তুমি গৈ থাকা ঠিক আছে মই আহোঁ হেৰি পাৰিলে অকণমান সোনকাল আহিবচোন ইহঁত স্কুলৰ পৰা আহি আপোনাকেই বিচাৰে হ'ব যোৱা ইহঁতক অকমান শিকাই দিয়কচোন অটো এনেকৈ দিবা আৰু এনেকৈ দিবা আৰু আটোত এনেকৈ দিবা এনেকৈ দিবা লিখাচোন লিখা আৰু লিখা কি পঢ়ি আছা আজিলৈ হ'ব বলা হেৰি ভাতকেইটা হৈছে খাই লওঁ বলক হেৰা ক'ত তুমি মই ইয়াতে আছো আহক হেৰি ৰাতিৰ বাবে চাউলে নাই আপুনি পথাৰৰ পৰা আহি ধান কেইটামান বানি আনিবচোন ঠিক আছে দিয়া হ'ব মই আবেলি পথাৰৰ পৰা আহি ধানকেইটা বানি আনিম হেৰা আজিকালিচোন মোৰ গাটো ভালেই নলগা হ'ল তেতিয়াহ'লে আজি আপুনি পথাৰৰ পৰা সোনকাল আহিব ঠিক আছে আহো দিয়া মই হেৰা আজি পথাৰলৈ জলপান নিবলৈ নালাগে মই সোনকাল আহিম দিয়া হ'ব দিয়ক মোৰ গাটো আজি ইমান বেয়া লাগিছে যে এইবোৰ কি ৰাজুদা ঐ ৰাজুদা ৰাজুদা কি হৈছে তোৰ ৰাজুদা হে ভগৱান কি হ'ব এতিয়া মই বক মাতি লৈ ৰাজুদা ঐ
কি হৈছে বৌ ৰাজু দা পথাৰত হেৰি আপুনিচোন এনেকৈ বিচনাত পৰি থাকিলে মোৰ ভালে নলগা হৈছে। হ'ব দিয়া, চিন্তা নকৰিবা, মই ভাল পাম নহয়। চাওঁতে চাওঁতে আজি এমাহ পাৰ হ'ল। ইফালে ঘৰত একো এটা নোহোৱা হৈছে, আনফালে ল'ৰা ছোৱালীহাল ডাঙৰ হৈ আহিছে। মোক চিন্তাই বেৰি বেৰি ধৰিছে। আপোনাৰ চিকিৎসাৰ বাবে আমাৰ গৰুহাল বিক্ৰী কৰি দিম বুলি ভাবিছোঁ। নালাগে দিয়া, মোৰ সাধাৰণ কাহে ভাল পাম, গৰুহাল বিক্ৰী কৰিব নালাগে। আমাৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া। ৰ শুন মই চাহ বনাই আনো। দিম ৰহন। শুন তই এইখিনি পানী খাই লচোন। তহঁতক ধুৱকে মই অলপ পিছত চাহ বনাই দিম, খাবি হা। হেৰি পানীখিনি খাওকচোন। হেৰি মই এটা কথাহে ভাবিছো, অহাকালিৰ পৰা মই কাম বিচাৰি যাওঁ নেকি, কাৰণ আমাৰ চলিবলৈ বহুত টান হৈছে। আপুনি কি কয়? সেইটোতো হয়ে দিয়াচোন, কিন্তু তোমাক কামত পঠাবলৈ মোৰো মন নাই। আছেনে সুধিয়ে আহো নেকি। ইহঁতৰ চোন মানুহে নাথাকে ঘৰত, মই আগৰ পিনে গৈ থাকো। ধনীয়ে মানুহ, কিবা কাম থাকিব পাৰে, সুধিয়ে আহো। ঘৰত কোনোবা আছেনে? তই হে কিয় আহিলি পিছে? বাইদেউ মই আপোনালোকৰ ঘৰত কিবা কাম বিচাৰি আহিছিলো। হয় নেকি? বাইদেউ যদি কিবা কাম কৰিব লগা আছিল মই কৰিলো হয়। অৱশ্যে তই আহি ভালেই কৰিলি দে, এনেও মই কাম কৰা তিৰোতা এজনী বিচাৰিয়ে আছিলো। হয় বাইদেউ, তেতিয়াহ'লে মই কৰিব পাৰিম। পাৰিবি, আহ ভিতৰলৈ আহ।
বাইদেউ মইতো হাৰিয়ে আছো আৰু আপোনালোকৰ ভালেকেইটাৰ ৰুম যে এইখিনি ল জলদি ধুই আন ঠিক আছে বাইদেউ বাইদেউ আজিৰ কামখিনি শেষ হৈ গ'ল হয় নেকি তেনেহ'লে তই গৈ থাক বাইদেউ আজিৰ পইচাখিনি তই আজি আহিছহে পইচা লাগেই নে নহয় বাইদেউ ঘৰত চলিবলৈ বহুত কষ্ট হৈছে আৰে প্ৰথমতে কেইদিনমানতো কাম কৰি ল আজি মইতো প্ৰথম দিনে পইচা দিব নোৱাৰো নহয় হয় নেকি বাইদেউ ঠিক আছে দিয়ক আজিলৈ আহিছো ডাইনিঙত চাহ আছে খাই ল'বি ঠিক আছে বাইদেউ নহয় বাইদেউ তাই পৰিব ধৰিছিল মই আহি দেখিলো হ'ব তই নাটক কৰিব নালাগে মোৰ ছোৱালীজনীক মাত্ৰ পেলাই মাৰিলি হয় মই জানো নহয় বাইদেউ তাইক মই ইমান মৰম কৰো তেনেকুৱা বাইদেউ মই কিয় কৰিম কওকচোন আপুনি আৰে তই চাকৰণী এজনী হয় মোৰ ছোৱালীজনী গাত হাত কিয় লগাই তাই যদি পৰি থাকিল হয় জানো মই মানুহজনী হয় তাই এতিয়া ল'ব কি কৰিব লাগে নালাগে তই শিকাব নালাগে চাকৰণী বাইদেউ আৰে তই এতিয়ালৈ যোৱাই নাই যে তোক কি আৰু যাবৰ বাবে মই নতুনকৈ ক'ব লাগিব নেকি বাইদেউ মই কি ভুল কৰিছো আপুনি কওকচোন হ'ব তই মোৰ আগত নাটক কৰি দেখুৱাব নালাগে তহঁতৰ নিচিনা ভিক্ষাৰীবোৰৰ এইবোৰেই নাটক বাইদেউ ভিক্ষাৰী বুলি নকব দুখীয়া হ'ব পাৰো কিন্তু ভিক্ষাৰী নহয় আৰে তই চাকৰণী এজনী হৈ মোৰ মুখে মুখে উত্তৰ দিছ বাইদেউ দুখীয়া হ'ব পাৰো আপোনালোকৰ ঘৰত মই কাম কৰি খাব আহিছো বাইদেউ উপকাৰ কৰিব নোৱাৰিলেও বাইদেউ অপকাৰ নকৰো কাৰো তই মোৰ ঘৰৰ পৰা এতিয়া ওলাইছ বাইদেউ মোক এনেকুৱা নকৰিব বাইদেউ মোক কিয় এনেকুৱা কৰিছে বাইদেউ মই কি ভুল কৰিলো বাইদেউ আপুনি মিছাতে কিয় এনেকুৱা কৰিছে মোক বাইদেউ মইতো একো ভুল কৰা নাছিলো বাইদেউ পাৰে যদি ক্ষমা কৰি দিয়ক মোৰ ল'ৰা ছোৱালী হালৰ কি হ'ব মোৰ ঘৰখনৰ কি হ'ব বাইদেউ পেটৰ ভাত মুঠিৰ বাবে আপোনালোকৰ ঘৰত মই কাম কৰিবলৈ আহিছিলো বাইদেউ আপুনি মোক এনেকুৱা কৰিলে
কি হৈছে তোমাৰ অহাকালিৰ পৰা যে ইমান মনটো মাৰি আছা কি হ'ব আৰু আমি দুখীয়া মানুহ আমাক কোনেও ভাল নাপায় কি হৈছে কোৱাচোন মানুহৰ উপকাৰ কৰিলেও অপকাৰ কৰা বুলিয়ে ভাবে কি হৈছে ভাঙি কোৱা হেৰি আপুনি কিয় এনেকুৱা কাহিছে কি হৈছে হেৰি আপোনাৰ কি হৈছে কিয় এনেকুৱা কাহিছে হেৰা কি হৈছে মই তোমাক বহুত ডাঙৰ কথা এটা লুকাই আছিলো হেৰা কি হৈছে মই আৰু বেছি সময় জীয়াই নাথাকো কি কৈছে আপুনি এইবোৰ কি কৈছে কি হৈছে কওকচোন আপুনি মোক খুলি কওকচোন কি হৈছে হেৰা হেৰি আপুনি অলপ শুই দিয়কচোন হন হন মই পানী লৈ আহিছো হেৰি পানীখিনি খাওকচোন হেৰি 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 আৰে নামাতে কিয় হেৰি নামাতে কিয় আপুনি হন হন কি হৈছে চেণ্টাৰত কি হৈছে চাওকচোন হেৰি হন হেৰি কি হৈছে অ তাকেতো হেৰি মুখেৰে নামাতে চোন হেৰি ভগৱান আমাৰ নিচিনা মানুহৰ লগত কিয় এনেকুৱা কৰিলা ভগৱান কিয় এনেকুৱা কৰিলা আমাৰ এই মৰমৰ ঘৰখন ভাঙি চুৰমাৰ হৈ গ'ল দুখীয়া হ'ব বাৰু কিন্তু বহুত মৰমৰ আছিল এই ঘৰখন বহুত ধুনীয়াকৈ বান্ধি ৰাখিছিল চব চুৰমাৰ হৈ গ'ল